সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰ খবৰ বাৰু ভালেই আজি এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ গতিকে ভিডিঅ'টো শেষৰলৈকে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই ঠিক আছে জানো বহুতে চাই ভিডিঅ' কিন্তু ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কিয় নাই কৰা নাজানো আৰু তো সোনকালে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু মানে একেবাৰে ৰাতিপুৱাৰ কাম চামবোৰ কৰি আজৰি আৰু গা চা ধুই আজৰি হৈ গ'লোঁ ভাত খাবলৈ আছে ভাত কেইটামান খাব লাগিব চাহ তাহ খালোঁ বাৰু অথনি তো এতিয়া গা চা ধুই আহিলোঁ এতিয়া ভাত খাব লাগিব লাহে ধীৰে ঠিক আছে তো দেখাই থাকিম বাৰু আপোনালোকক আৰু এইফালে চাওকচোন ধুনীয়া প্ৰকৃতিখনৰ মাজেদি আমি আমাৰ আজিৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু একো মানে প্লেনিং নাছিলে এনেকৈ অহাৰ কিন্তু হঠাতে আমাৰ এটা প্লেনিং হৈ গ'ল যে আমি ক'ৰবালৈ যাম আৰু ক'ত যাম চাই থাকক আৰু এইফালে চাওকচোন ফুলৰ দলিচাখন এনেকুৱা লাগিছে যেন কোনোবাই আনি পেলাই ইয়াত যেন পাৰি থৈ দিছে ফুলৰ দলিচাখন নহয় জানো খুবেই ধুনীয়া লাগিছে আচলতে সেইকাৰণে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ গতিকে চাই থাকক ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজেদি আমি ক'ত গ'লোঁ আৰু এইফালে আমি আহি পালোহি আমাৰ সকলোৰে পৰিচিত হয়নে সকলোৰে চিনাকি বোকাখাত এখন টাউন আৰু বোকাখাত টাউন পাৰ হৈ পেলাই আমি আমাৰ মানে গন্তব্যস্থান পামগৈ আৰু গতিকে চাই থাকক আৰু অলপ সময়ৰ পিছতে আমি আমাৰ ডেষ্টিনেশ্যনত পালোহি গতিকে চাই থাকক আৰু এইফালে সকলোৱে চাগে চিনি পাইছেই হয়তো বহুতে ধৰিব পৰা নাই বাৰু কৈ দিছোঁ আৰু এইফালে আমি আহি পালোহি কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক যিখন হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ অৰ্কিড পাৰ্কখন চাওকচোন ইমান ধুনীয়া আৰু আহি এনেকুৱা লাগিছে যেন ক'ত সোমালোহি আৰু বহুত বেছি ধুনীয়া আছিলে দেখিবলৈ আৰু মানে তাত সোমালে আপোনাৰ অতি সোনকালে ওলাই আহিবলৈ কিন্তু মন নাযায় সকলোফালে ফুল কেৱল ফুল আৰু বিভিন্ন ধৰণৰ ফুল আছিলে কিন্তু সকলোবোৰ মানে ওচৰৰ পৰা দেখাবলৈ নহ'লে কাৰণ আমি যিটো টাইমত গৈ পাইছিলোঁগৈ তেতিয়া হয়তো সেইখন বন্ধ কৰিবই হৈছিলে বহুত দেৰিকৈ পাইছিলোঁগৈ তো সেইটো কাৰণে বন্ধ কৰিব লোৱাৰ কাৰণে আমি লৰালৰিকৈ মানে এনেকৈ সোমালোঁ আৰু চাই আহিলোঁ ফুলি থকা ন মই ফাৰ্ষ্ট টাইম আহিছোঁ এইটো ছিজনতে ফুলে মানে চব ফুলে আৰু চব ফুলি আছে চববোৰ চব কিমান আছে স্পেচিছ 2000 ये रेबिट होती है ये ग्लिटर करता है इसको फ्लैश लाइट जला के देखो छोटा ही रहता है আমি অচি থাকি মানুহ আমি অচি থাকি
আৰু এই ফুলবোৰ দেখিছেনে এই ফুলবোৰ ইয়াত বিক্ৰীৰ কাৰণেও থোৱা হৈছে আচলতে আপোনালোকে নিউ বুলি ক'লে নিব পাৰিব আমি আচলতে একো ফুল নিকিনিলোঁ আৰু তো সেয়াই বাকী চাই থাকক কেনেকুৱা লাগিলে অতি সুন্দৰ আহিব আপোনালোক এতিয়া বৰ্তমান আহিলে ভাল লাগিব চব ফুল ফুলি আছে ধুনীয়াকৈ আমি আৰু কেতিয়া আহিছোঁ কৈ দিয়া আমি আগতেও আহিছিলোঁ কিন্তু আগতে ইমান ফুল চুল ফুলা নাছিলে ভাল লগা নাছিলে কিন্তু এতিয়া ফুল চুল চব ফুলি আছে ভাল লাগিছে মানে ভাল লাগিছে এই মানে বহাগৰ টাইমত মানে চব ফুলে আৰু চব ফুলিব আৰু এসপ্তাহ মানৰ পাছত আহিলে এতিয়াই ফুলি আছে চব কিন্তু আৰু কেইদিনমানৰ পিছত আৰু চব ফুলিব মানে ভাল লাগিছে আৰু আহক আৰু আপোনালোকো যোন না আহা চাই যাওকহি আৰু তাৰ পিছতে আমি আহিলোঁ এখন ৰিজৰ্টলৈ আৰু যিখন ৰিজৰ্টো আপোনালোকে হয়তো চিনি পায় যিখন হৈছে মাণ্ডোদা এস্কেপ ৰিজৰ্ট আৰু সেইখনো ওচৰতে থকাৰ কাৰণে তাতো সোমালোঁ বহুত দিনৰ মূৰত আহিছোঁ আজি আমি এই হেৰিত আহিছিলোঁ সৰস্বতী পূজাত এবাৰ আজি 3 বছৰৰ আগত আহিছোঁ তাৰপিছত এতিয়া আজি আকৌ আহিছোঁ আমি 4 বছৰৰ পিছত আহিছোঁ হয়নে আফটাৰ মেৰেজ কেনেকুৱা লাগিছে আহি ধুনীয়া লাগিছে এনেও ভাল লাগে ইয়ালৈ আহি একদম প্ৰকৃতিৰ মাজত আমাৰ ফাৰ্ষ্ট টাইম হয়নে আমি আহোঁতে এইবোৰ একোৱে মানে খাচ নাছিলে মানে বৰষুণ দিব নেকি বাহিৰত মজা আমি সেই তাত বহিছিলোঁ দেই ফাৰ্ষ্ট টাইম আহোঁতে আৰু ইয়াত আমি ফটো মাৰিছিলোঁ ফটোবোৰ দেখিছে ৰাইজে এইকেইটা কিবা পকোৰাকেইটা খাবলৈ আধা ঘণ্টা ৰখি আছে ফটো ভিডিঅ' কৰিয়ে আছে খাবলৈ খামকৈ ওলাইছোঁ ঠাণ্ডা হৈ যাব এতিয়া ঠাণ্ডা হৈ ভিডিঅ' মেইন আধা ঘণ্টা 25 মিনিটৰ পিছত খাবলৈ পালোঁ ফটো ভিডিঅ' কৰি শেষ হোৱাৰ পাছত চচ খাবনে চচ লাগিব নাই এইটো ব্লাৰ হৈ গৈছে ভালেই লৈ না গৰম গৰম দেই গৰম গৰম চিকেন চুপ এবাৰ এতিয়া খানা আহি গ'ল হয়নে খানা
মইতো এইফালে বিজি হৈ আছোঁ খাবই লাগে এইটো দেই মই ধুন এইটো এই ভিডিঅ' নোলাই আজি দেখাই দিছোঁ আজি একদম আকৌ নোলাই আৰু ভালকৈ দেখাই দিছোঁ এইফালে খাই লওঁ কি আছে দেখাই লওক ভালকৈ মই এইফালে চুপ শেষ কৰিব পৰা নাই দেই হ'ল ন এতিয়া আমাৰ চাৰ্ভ কোনে কৰিব আদি কৰা খালোঁ বলোঁ এতিয়া যাওঁ আৰু যাবলৈ ওলাইছোঁ আৰু চ' এইফালে আমি যাবলৈ ওলাইছোঁ এইফালে বহুত দেৰি হৈ গ'ল ইয়াতে 7টাই বাজিব হ'ল চ' যাওঁ আৰু এতিয়া আমি বেলেগ এফালে যাম গতিকে চাই থাকিব মানে কাম এটাত আহিছোঁ বাৰু সেই কামটোৰ কাৰণে এতিয়া যামহে আমি তো ঠিক আছে আৰু চাই থাকিব যাওঁ তেতিয়াহ'লে সেইফালে এখন নাই খোলা লক হৈ আছে এই এখন লক হৈছে খুলি দিয়া লক হৈছে খোলা বাই বাই নাই সোনকালে এই লকহে কৈছে চ' হে গাইজ গুড মৰ্ণিং আৰু আজি নেক্সট ডে' হয় যোৱাকালি তেনেকৈ থাকিলে আচলতে ভিডিঅ'টো মানে শেষ কৰিবলৈ তাতে থাকিয়ে গ'ল আৰু ভাবিলোঁ আজি কৰি দিওঁ এইখিনিতে আৰু কি হ'ল মানে বতৰটো একদম ঠাণ্ডা মানে পূৰা বৰষুণ দিছে আজি ৰাতি মানে যোৱা ৰাতি গোটেই বৰষুণে দিছে আৰু কালি ৰাতি মানে আমাৰ আহোঁতেও অকণমান দেৰি হ'ল তো সেইটো কাৰণে থাকি গ'ল আৰু ভিডিঅ' কৰিবলৈ বাকী এইখিনিতে আৰু কথা এটা আপোনালোকক জনাবলৈ আছে গতিকে কথাটো জনাই দিছোঁ মোৰ মানে বান্ধৱী এগৰাকী হয়তো আপোনালোক সকলোৰে মানে বহুতৰে পৰিচিত এটা চেনেল আছিলে জান এণ্ড প্ৰস্তুতি ক্ৰিয়েশ্যন বুলি বহুতে হয়তো চিনি পায় বহুতে হয়তো তেওঁৰ ভ্লগ চাইছিলে বহুত ধুনীয়া ধুনীয়া ভ্লগ তেওঁ আপলোড কৰে আৰু নতুন চেনেলে আছিলে বাৰু চ' মোৰ তাই বহুত ভাল বান্ধৱী হয় প্ৰস্তুতি চ' তাই মানে ইউটিউব চেনেলটো কোনোবা ব্যক্তিয়ে মানে হেক কৰি দিছে বন্ধ কৰি দিছে আচলতে তেওঁ মানে বৰ্তমান সেইটো খুলিব পৰা নাই চেনেলটো গতিকে যোনেই কৰিছে তেনেকুৱা কাম কৰিব নালাগে আচলতে সেইটো কোনোবা আগবাঢ়ি গৈছে তেওঁক আগবাঢ়ি যাবলৈ সহায় কৰিব লাগে আগবাঢ়ি যোৱাত উৎসাহ দিব লাগে কিন্তু এনেকুৱা কামবোৰ আচলতে কেতিয়াও কৰিব নালাগে যোনে নহওক বাৰু যি হ'ল আৰু হোৱাটোতো হৈ গ'ল ন গতিকে তেওঁ এটা নতুন চেনেল খুলিছে প্ৰস্তুতিছ ভ্লগছ এণ্ড ক্ৰিয়েশ্যন বুলি গতিকে আশা কৰোঁ আপোনালোকে আগৰ মানে চেনেলটোত যেনেকৈ তেওঁক মৰম দিছিলে তাতকৈ বহুত বেছি এইটো চেনেলতো তেওঁক মৰম দিয়ে তো তাকে আশা কৰিছোঁ আৰু মই কথাটো আপোনালোকক জনাই দিছোঁ কাৰণ মই জানো মোৰ ভিউৱাৰ্ছ বহুতে তেওঁৰ ভিডিঅ' চায় তো সেইটো কাৰণে মই জনাই দিছোঁ আৰু যিসকলে চোৱা নাই তেওঁলোককো কৈছোঁ এবাৰ চাব তেওঁৰ চেনেলটো ঠিক আছে তেওঁ এতিয়ালৈকে বাৰু ভিডিঅ' তেনেকৈ ভ্লগ আপলোড কৰা নাই কিন্তু আপোনালোকৰ মৰম আৰু সঁহাৰি পালে তেওঁ নিশ্চয় আপোনালোকক আগৰ
দৰে সেই ভিডিঅ'বোৰ দিব গতিকে সেইটোৱে আশা কৰিছোঁ মই লগতে মোৰ ডেছক্ৰিপশ্যনত তেওঁৰ চেনেলৰ লিংকটো দি দিম গতিকে আপোনালোকে সেই লিংকটোত গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ঠিক আছে একদম বতৰ ডাৱৰীয়া এয়া আমাৰ চেমি খং উঠিছে তাৰ ওলাই যাব লাগে বাহিৰলৈ ক'লৈ যোৱা এইখিনি ভিতৰত থকা এইখিনি অকণমান বাহিৰত দি দিছোঁ বৰষুণ লাগে বৰষুণৰ এতিয়া একদম ধুনীয়া হৈ গৈছে এইজোপা আৰু এইফালে সেইখিনি মৰি গ'ল সেইখিনি আৰু বাকী এইফালে একদম ধুনীয়া হৈ আছে একদম গ্ৰীণ গ্ৰীণ হৈ আছে দেখিছে আৰু এইটো চাইডে এইফালে ডালিয়া ফুলপাহ দেখোন হাউলিয়ে থাকিলে এই পা ৱাও ধুনীয়া লাগিছে এয়া আমাৰ স্বামী উৎপাত কি হ'ল ক'ত যোৱা আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ঠিক আছে যিমান পাৰোঁ দেখুৱালোঁ আৰু দিনটো মানে যোৱাকালি দিনটো কেনেকৈ গ'ল তাকে মানে দেখাবলৈ চেষ্টা কৰিলোঁ তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল লাগিলে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব অকণমান আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক ঠিক আছে আৰু মোৰ 30K হ'বলৈ গৈ আছে গতিকে বহুত বহুত থেংক ইউ মোৰ সকলোখিনি ছাবস্ক্ৰাইবাৰক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে আৰু যিসকলে কৰা নাই অতি সোনকালে কৰি দিয়ক প্লিজ